নমস্কাৰ বন্ধু বান্ধৱীসকল সৃষ্টি নাৰ্চাৰী এণ্ড প্লেণ্ট কেয়াৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ এই চেনেলটোত আপোনালোকে বিভিন্ন ধৰণৰ হাউচ প্লেণ্টসমূহৰ কেনেকৈ কেয়াৰ ল'ব লাগে এই বিষয়ে আমি যিখিনি জানো আপোনালোকৰ লগত আলোচনা কৰিম। তাৰে আজি প্ৰথমটো ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল বটনটো প্ৰেছ কৰি দিব যাতে আগলৈ আহিব লগা ভিডিঅ'সমূহৰ নটিফিকেশ্যনবোৰ আপোনালোকে সময়মতে পাই থাকে। আজি মই প্ৰথমে আৰম্ভ কৰিম গোল্ডেন ফাৰ্নৰ ওপৰত। যিহেতু গোল্ডেন ফাৰ্ন মোৰ অতি প্ৰিয়। গোল্ডেন ফাৰ্ন হ'ল এয়াৰ পিউৰিফায়াৰ ইনডোৰ প্লেণ্ট। ই দূষিত বায়ুসমূহ শুদ্ধ কৰাত সহায় কৰে। প্ৰথমে আহোঁ ইয়াক ছানলাইটৰ কিমান প্ৰয়োজন। সকলো ধৰণৰ ফাৰ্নকে ডাইৰেক্ট ছানলাইট নালাগে, কিন্তু পোহৰ লাগে। গতিকে ইয়াক আপোনালোকে গ্ৰীণ নেটৰ তলত বা ঘৰৰ যিকোনো ঠাইত য'ত ডাইৰেক্ট ছানলাইট নপৰে কিন্তু পোহৰ পাই থাকে তাৰ ওপৰত গুৰুত্ব দি আপোনালোকে ৰাখিব পাৰে। ডাইৰেক্ট ছানলাইট পালে কি হয়, পাতবোৰ জ্বলি যায় আৰু গছজোপা কমাত শুকাই যাবলৈ বিচাৰে। গতিকে য'ত পোহৰ পায় কিন্তু ডাইৰেক্ট ছানলাইট নপৰে এই ওপৰত গুৰুত্ব দি আপোনালোকে ৰাখিলেই হৈ গ'ল ফাৰ্ন। এইখিনিতে আৰু এটা কথা কওঁ বন্ধু বান্ধৱীসকল, পিয়ৰলি ইনডোৰ প্লেণ্ট বুলি একো প্লেণ্টে নাই। আমি এইটো ভুল কৰোঁ, যিহেতু ভুল আমি কৰিছিলোঁ, মানে মই কৰিছিলোঁ। গছ এজোপা ইনডোৰ প্লেণ্ট আনো আৰু ঘৰৰ এটা চুকত সজাবলৈ আৰম্ভ কৰোঁ, কিন্তু অলপ দিনৰ পাছতে গছজোপা গ্ৰ'থ নাইকিয়া হৈ যায়। গতিকে আমি এটা কাম কৰিব লাগে, গছজোপা আনি ভিতৰত দুদিনমান ৰখাৰ পিছত পুনৰ পোহৰ পৰা জেগাত ৰাখিব লাগে, যাতে ডাইৰেক্ট ছানলাইট নাপালেও অন্ততঃ উজ্জ্বল পোহৰ পাই থাকে। যিহেতু উজ্জ্বল পোহৰৰ পৰাই গছে আহাৰ গ্ৰহণ কৰে, সেইকাৰণে আমি এই কথাটো গুৰুত্ব দিব লাগে। ইনডোৰ প্লেণ্ট বুলি আনি ভিতৰ চুক এটাতে সজাই আমি অন্ততঃ ৰাখিব নালাগে। গছজোপা লাহে লাহে এনে কৰিলে মৰি যাবও পাৰে। গতিকে আমি অকণমান যাতে পোহৰ পায় এই কথাটো আমি গুৰুত্ব দিব লাগে। এতিয়া আহোঁ পানী কথালৈ। যিহেতু ইয়াক অনা হৈছে ট্ৰপিকেল ৰেইন ফৰেষ্ট গাৰ্ডেনৰ পৰা, গতিকে ই পানী খুব বেছি পৰিমাণে ভাল পায়। আপোনালোকে যদি সম্ভৱ হয়, বৰষুণ দিলে টাবসমূহ যদি বৰষুণ নপৰা ঠাইত ৰাখিছে উলিয়াই দিব পাৰে, নতুবা এনেকুৱা এটা স্প্ৰে বটল লৈ আপোনালোকে 2-3 দিনৰ মূৰে মূৰে স্প্ৰে কৰিব। সপ্তাহত পাৰিলে 2বাৰ বা 3বাৰ স্প্ৰে কৰিব, তেতিয়া পাতবোৰ খুব ধুনীয়া হয় আৰু গছজোপাৰ গ্ৰ'থো দুগুণে বৃদ্ধি পায়। আপোনালোকে এইটো পাৰে যদি কৰিব। আৰু এটা কাম কৰিব পাৰে, আপোনালোকে স্প্ৰে বটলটোত NPK 2020 যিটো মোৰ লগত আছে, মই আপোনালোকৰ লগত দেখাম। এনেকুৱা এটা পেকেট পায় বজাৰত। এইটো আপোনালোকে 1 চামুচ 2 লিটাৰ পানীত মিলাই লৈ আপোনালোকে স্প্ৰে কৰিব। তেতিয়া গছজোপাৰ পাতবোৰ খুব ধুনীয়া উজ্জ্বল হয়, যিটো আমি পাইছোঁ ৰিজাল্ট। আপোনালোকে কৰি চাব, খুব ধুনীয়া হয় গছজোপা। এটা কথা মন কৰিব, ফাৰ্নে যাতে পানী পাই থাকে। পানী যিহেতু খুব বেছি ভাল পায় ফাৰ্ন জেকা জেগাতহে হয়, সেইকাৰণে দিনে এবাৰ অন্ততঃ ইহঁতক পানী দিব। টাবটো এনেকৈ আপোনালোকে চাব, টাবটোৰ মাটিটো যদি জেকি আছে তেনেহ'লে পানী নিদিব, আৰু যদি জেকি থকা নাই আপোনালোকে পানী দিব। যিহেতু ফাৰ্ন জেকা জেগাতে হয় ন, ফাৰ্নক জেকা পৰিৱেশ লাগে। গতিকে আপোনালোকে কিন্তু পানী দিয়াত কনজুচ নকৰিব, পানী দিব, দিনটোত এবাৰকৈ পানী দিব। ফাৰ্নৰ ওপৰত এটা মই জানিবলগীয়া আপোনালোকক টিপছ দিওঁ, যিটো আমি কৰোঁ। সেইটো হ'ল, শেষত ফাৰ্নজোপা লগোৱাৰ পাছত আপোনালোকে কি কৰিব, টাবৰ মাটিটো ঢাক খোৱাকৈ গছৰ শুকান পাত আনি গুৰিত মাটি ঢাক খোৱাকৈ খুব ধুনীয়াকৈ দি দিব। নতুবা আপোনালোকে আৰু এটা কাম কৰিব পাৰে, কাঠ ফলাওঁতে যিটো গুৰি ওলায় বা যিটো কাঠৰ আন্দা কৰোঁতে গুৰি পোৱা যায়, সেই গুৰিটো আনি আপোনালোকে ফাৰ্নজোপা মাটিটো ঢাক খোৱাকৈ খুব ধুনীয়াকৈ মিলাই দি দিব। আৰু পানীটো দি দিলে তেতিয়া কি হয়, উৰি যাব নোৱাৰে পানীটো সম্পূৰ্ণকৈ, গুৰিটো শুকাই নাযায়। আপোনালোকৰ কষ্টটো অকণমান কম হ'ব, পানী বাৰে বাৰে ঢালি থাকিব নালাগে। আৰু সেইটো কোৱা হয় মালচিং কৰা। গতিকে আমি কৰোঁ, আপোনালোকে কৰিব। এতিয়া আহোঁ মাটি আৰু টাবৰ সম্পৰ্কে। আমাক লাগিব 4/1 ভাগ কোকোপিট বা গছৰ পাতৰ গুৰি, মানে লিফ কম্প'জ। আমি সকলোৱে দেখিছোঁ, গছৰ পাত যিটো জেগাত বেছিকৈ সৰে গেলি পচি তাত ফাৰ্ন মানে ঢেকীয়াজাতীয় উদ্ভিদবোৰ বেছি হয়, আপোনালোকে মন কৰিছে চাগে চবে। আৰু সেইকাৰণে লিফ কম্প'জ ঢেকীয়াৰ কাৰণে খুব প্ৰিয়। তাৰ পাছত লাগিব আমাক 4/1 ভাগ মাটি
আৰু 4 ভাগৰ 1 ভাগ বালি 4 ভাগৰ 1 ভাগ ভাৰ্মি কম্পোষ্ট নাথাকিলে আপোনালোকে শুকান গোবৰ ল'ব পাৰে ভাৰ্মি কম্পোষ্ট বা লিপ কম্পোজৰ বিষয়ে আপোনালোকে যদি অধিক জানিব বিচাৰে তেনেহলে আমি পৰৱৰ্তী ভিডিঅ'সমূহত ইয়াৰ বিষয়ে আনিম আমাৰ নাৰ্সাৰীত লিপ কম্পোষ্ট ভাৰ্মি কম্পোষ্ট আমি ঘৰতে কৰোঁ তাৰ ভিডিঅ'সমূহ আপোনালোকে পাব তাৰ বাবে আপোনালোকে এটা কমেন্ট কৰিবচোন বাৰু এতিয়া কম টাবৰ সম্পৰ্কত আমাকনো ফাৰ্ণ লগাবলৈ কেনেকুৱা ধৰণৰ টাব লাগে টাবটো আমাক লাগিব খুব বেছি দ নহলেও বহল কাৰণ ফাৰ্ণবোৰৰ কি হয় ৰাণা ওলায় এনেকুৱা ধৰণৰ ৰাণা কিছুমান ওলায় ইহঁত যদি মাটিত থিতাপি ল'ব পাৰে তেতিয়াহ'লে ইয়াৰ পৰাই পোখা হয় মই এটা দেখাই দিম আপোনালোকক এয়া চাওক আমাৰ হৈছে এইটো ইয়াৰ ৰাণাৰ পৰা এইটো পোখা হৈছে আমি এতিয়া বেলেগ জেগাত যদি ৰুই দিওঁ ইয়াৰ পৰা ধুনীয়া এজোপা প্লেন্ট পাম আমি গতিকে আপোনালোকে টাবৰ মুখখন বহল ল'ব যাতে ৰাণাবোৰ থিতাপি ল'ব পাৰে আৰু কিছুমান ৰাণা আমাৰ ওলাই আহিছে এইবোৰ শুকাই যাব ইয়াৰ পৰা আমি পুলি আশা কৰিব নোৱাৰোঁ গতিকে আপোনালোকে টাবটো খুব সম্ভৱ যিমান পাৰে বহল ল'ব বন্ধু বান্ধৱীসকল গোল্ডেন ফাৰ্ণ ভাল পোৱা আৰু এটা মোৰ কাৰণ আছে এইটো হ'ল সন্ধিয়া সময়ত অন্য ফাৰ্ণতকৈ গোল্ডেন ফাৰ্ণটো পুৰা জিলিকি থাকে ই পোহৰটো ধৰি ৰাখিব পাৰে বেলকনিত যদি আপোনালোকে গোল্ডেন ফাৰ্ণ দুজোপামান ৰাখে খুব ধুনীয়া দেখাব আজিলৈ ভিডিঅ'টো ইমানেই মই গোল্ডেন ফাৰ্ণৰ বিষয়ে মোৰ সীমিত জ্ঞানে যিমানখিনি পাৰিলোঁ আপোনালোকক জনালোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ওচৰতে থকা বেল বটনটো প্ৰেছ কৰি দিব যাতে আগলৈ আহিব লগা ভিডিঅ'সমূহৰ নটিফিকেশ্যনবোৰ আপোনালোকে সময়মতে পাই থাকে নমস্কাৰ